বিপদকালৰ বন্ধু। পুখুৰীৰ কাছ আৰু গুহাৰ শিয়াল বৰ বন্ধু। এদিন সিহঁতে পুখুৰীৰ পাৰত আড্ডা দিছে। হঠাৎ হাজিৰ হ'ল এক চিতাবাঘ। শিয়ালে ভয়ত পলাল। কাছ বেচেৰাই বেগা বেগিকৈ পলাব বা লুকাবও নোৱাৰে। একেজাপে চিতাবাঘে তাক ধৰি পেলালে। গছৰ তলত বহিছে বেছ আৰামত। আজি কাছৰ মাংস খাব। পিছে কাছৰ খোলাটো খুব টান। চিতাবাঘে দাঁতেৰে নখেৰে তাক বুখলিয়াব পৰা নাই। গুহাৰ পৰা শিয়ালে সকলো দেখি আছে। বন্ধু কাছক উদ্ধাৰ কৰাৰ কথাও চিন্তা কৰিছে। অৱশেষত শিয়ালে চিতাবাঘৰ ওচৰলৈ গৈ বিনয়েৰে ক'লে, এই কাছৰ খোলাটো ফটাবৰ বুদ্ধি মই জানো। তাক পানীত পেলাই দিয়া। পানীত তিতি ইয়াৰ খোলা একেবাৰে কোমল হৈ যাব। চেষ্টা কৰি নোচোৱানো কিয়? মূৰ্খ বাঘে ক'লে, এই কথা ভাবাই নাই। এয়াতো বহুত ভাল বুদ্ধি। এই বুলি বাঘে কাছক পুখুৰীৰ পানীত পেলাই দিলে। শিয়াল দৌৰ মাৰি গাঁতত সোমাল। বুজি পালানে সাধুটো? কেনেকুৱা লাগিল আমাক জনাবলৈ নাপাহৰিবা।